ভাবিলোঁ আজি হাঁহৰ মাংসকে খাওঁ। আগৰ পৰাই হাঁহ আনিলে ভণ্টি আৰু ময়ে কটা বচা কৰোঁ, সেইকাৰণে যা যোগাৰ কৰাত লাগি গ'লোঁ। এয়া হাঁহটো গৰম পানীত দিছোঁ, কিয়নো নোমবোৰ গুচোৱাত সহজ হয়। এইবাৰ আকৌ মা আৰু মই হাঁহটো অকণ জুইত পুৰি ল'লোঁ। এয়া আমাৰ কাটি ৰেডি হৈ গ'ল। এয়া পৰা বনোৱাত লাগি গ'লোঁ। মাজতে আকৌ ভণ্টিয়ে ধুনীয়াকৈ মেগী বনাই দিলে, সেইখিনিও খাই ল'লোঁ। এয়া আমাৰ ফাইনেলি মাংস বনোৱা হৈ গ'ল। খাবলৈ যে ইমান সোৱাদ হৈছিলে। কালাৰটো কেনেকুৱা হৈছে কমেণ্টত জনাবচোন।